হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, যিসকলে HSLC 2026ত মেট্ৰিক এক্সাম দিছা আৰু তোমালোকৰ ৰিজাল্ট এই কেইদিনৰ ভিতৰতে দিয়া হ'ব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্ট কোন তাৰিখে দিয়া হ'ব তো আজিৰ ভিডিঅ'ত তোমালোকক একেবাৰে ডিটেইলছত জনাই দিম। আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে প্ৰথমৰ পৰা শেষ পৰ্যন্ত ভিডিঅ'টো চাবা আৰু তোমালোকে বুজি পাবা। আৰু তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক এটা কৰা নাই তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা। তো ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আৰম্ভ কৰো আহা। তো এতিয়া তোমালোকৰ কপি চেকিং শেষ হৈ গৈছে। তোমালোকৰ কপি চেকিং 13 মাৰ্চত শেষ হোৱাৰ কথা। তো তোমালোকৰ কপি চেকিং শেষ হৈ গৈছে আৰু এতিয়া কেৱল তোমালোকৰ ৰিজাল্ট দিয়াৰ বাকী আছে। আৰু বহুতো ছাত্ৰ-ছাত্ৰীসকলে SMS কৰি কৈ আছিলে যে ছাৰ, মই যদি এখন সাবজেক্টত 4-5 মাৰ্কৰ কাৰণে যদি ফেইল কৰোঁ তেনেহ'লে মোক গ্ৰেজ মাৰ্ক দিব নাই। তো হয় ছাত্ৰ-ছাত্ৰীসকল, তোমাৰ যদি এখন সাবজেক্টত যদি 4-5 মাৰ্ক যদি কম পোৱা কিন্তু বাকিবিলাক সাবজেক্টত যদি তুমি ভাল নম্বৰ আনিব পাৰা তেনেহ'লে তোমাক গ্ৰেজ মাৰ্ক দিব। গ্ৰেজ মাৰ্ক দি তোমাক পাছ কৰাই দিয়া হ'ব। তো গ্ৰেজ মাৰ্কৰ কাৰণে ভিডিঅ' দিয়া আছে। তো তোমালোকে যদি সেই ভিডিঅ'বোৰ চোৱা নাই তেনেহ'লে তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা, ডিটেইলছত জনাই দিয়া আছে। তো এতিয়া তোমালোকৰ বহুতো ছাত্ৰ-ছাত্ৰীসকলে কৈ আছে যে ছাৰ ৰিজাল্ট কেতিয়া দিব। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ ৰিজাল্ট ইলেকশ্যনৰ আগতে দিয়া হ'ব। কাৰণ তোমালোকৰ ইলেকশ্যনৰ পিছত বিহু আছে আৰু বিহুৰ পাছত যদি তোমালোকৰ ৰিজাল্ট দিয়ে তেনেহ'লে তোমালোকৰ ৰিজাল্ট বহুত দেৰি হৈ যাব। তো সেইকাৰণে তোমালোকৰ ৰিজাল্ট ইলেকশ্যনৰ আগতে দিয়া হ'ব আৰু তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে 2, 4, 6, 8 এই তাৰিখৰ ভিতৰতে তোমালোকৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে। কাৰণ 9 তাৰিখ ইলেকশ্যন আছে আৰু 15 তাৰিখ বিহু আছে। তো সেইকাৰণে এই কেইদিনত ৰিজাল্ট দিয়া নহয়। তো বেছি সম্ভাৱনা আছে যে তোমালোকৰ 2 বা 4 তাৰিখত তোমালোকৰ ৰিজাল্ট দিয়াৰ বেছি সম্ভাৱনা আছে। তো যেতিয়াই আপডেট আহে মই তোমালোকক এডুকেশ্যন আসাম চেনেলটোৰ জৰিয়তে জনাই দিম। সেইকাৰণে কৈছোঁ, তোমালোকে যদি এতিয়ালৈকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো তোমালোকে আমাৰ এডুকেশ্যন আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ৰিজাল্ট ক'ত চাবা বা কেনেকৈ চাবা তো তাৰ ওপৰত এটা ভিডিঅ' বনাই দিছোঁ। তো তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই তেনেহ'লে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা। সহজ দুটা ৱেবছাইট আছে, তোমালোকে এই দুটা এপত তোমালোকৰ ৰিজাল্ট চাব পাৰিবা। আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম। তো তোমালোকে এই ভিডিঅ'টো চাই ল'বা আৰু দুটা এপ তোমালোকে ডাউনলোড কৰি ৰাখিবা। যেতিয়াই ৰিজাল্ট আহে তো তোমালোকে এই দুটা এপত তোমালোকৰ ৰিজাল্ট ধুনীয়াকৈ চাব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু তোমালোকৰ যদি কিবা ডাউট বা কনফিউজন থাকে তেনেহ'লে তোমালোকে কমেণ্টত জনাব পাৰিবা। মই তোমালোকৰ কমেণ্টৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'ত এইখিনি আছিল। আৰু তোমালোকে যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক এটা কৰা নাই তো তোমালোকে ভিডিঅ'টোত লাইক এটা কৰি দিবা।